নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম। মোক বহুতে সুধি আছে কি পাটৰ কাপোৰ আচলতে চুই পেলাই কেনেকৈ গম পাব পাৰি, মানে পাটৰ কাপোৰ কেনেকৈ পৰীক্ষা কৰিব লাগে। মই ভালকৈ এটা ভিডিঅ' আপোনালোকক মোৰ ইউটিউব চেনেলটোত ইতিমধ্যে দি থৈছোঁ, গতিকে আপোনালোকে সেইটো চালে তাত গম পাব পাটৰ কাপোৰ আচলতে কেনেকৈ ধুব লাগে, মানে ধুব লাগে, পৰীক্ষা কৰিব লাগে আদি আজি যিবোৰ ইজি প্ৰচেছ সেইবোৰ আপোনালোকক মই দি থৈ দিছোঁ। কিন্তু শেহতীয়াভাৱে বহুতে মোক সুধি আছে কি আচলতে পাটৰ কাপোৰ পুৰি চাই বা ৰিং টেষ্ট যিটো কৰে সেইটোতকৈ তেওঁলোকক এটা মানে তাতকৈ এটা ইজি টেষ্ট এটা লাগে, মানে চুই চাই পেলাই কেনেকৈ গম পাব পাৰি। এতিয়া মই আপোনালোকক চুই চাই পেলাই পাটৰ কাপোৰ কেনেকৈ চিনাক্তকৰণ কৰিব পাৰি সেইটো কথাও আচলতে আপোনালোকে সুধি আছে, মই ক'ব লাগিব। কিন্তু তাৰ আগতে কওঁ, আমাৰ যিখিনি পাটৰ সামগ্ৰী আছে খুব ছফ্ট হয়, মানে যিখিনি পাটৰ কাপোৰ আছে, যি আপোনাৰ আমাৰ মানে অৰিজিনেল পাট আছে যিটো মানে মালবেৰী চিল্ক বুলি কয়, সেই চিল্কটো মানে ইমান ছফ্ট যে আপোনাৰ মানে হাতেৰে এনেকৈ আপুনি যেতিয়া চুই চাব কাপোৰটো তেতিয়া খুব একদম মানে ধুনীয়া ছফ্ট, একদম কোমল মাখনৰ নিচিনা আপুনি অনুভৱ কৰিব, যিটো অন্য সূতাত আপোনালোকে তেনেকুৱা ধৰণে মানে সেই ছফ্টনেছটো নাপায়। আপুনি কটনেই হওক, পলিষ্টাৰেই হওক, যিকোনো আপোনাৰ যিবোৰ মানে চিন্থেটিক সূতা বা নেচাৰেলভাৱেও যিবোৰ সূতা আছে, কটনটো এটা নেচাৰেল সূতা বা আপোনাৰ টচ মুগাটো এটা নেচাৰেল সূতা, মুগাটো এটা নেচাৰেল সূতা, গতিকে সেইবোৰো নেচাৰেল সূতাই হয়। কিন্তু নেচাৰেল সূতা যদিও আমাৰ যিটো চিল্ক আছে, যিটো মানে মালবেৰী চিল্ক, আমি সহজ ভাষাত যিটো আমি অসমীয়াসকলে পাট বুলি কওঁ, গতিকে সেই পাটটো একচুৱেলি মই আপোনালোকক ক'ব বিচাৰোঁ, পাটটো যদি আপোনালোকে জানে বা আপোনালোকে যদি পাটৰ কাপোৰ যিবোৰ মানুহে চুই থাকে, সঘনাই চুই থাকে পাটৰ কাপোৰ, সেইসকল মানুহে একচুৱেলি পাটৰ কাপোৰটো চুই পেলাই গম পাব তাৰ যিটো ছফ্টনেছ, বা চুলেই গম পাই যাব সেইটো কাপোৰ একচুৱেলি তাত মানে কাপোৰটো চুওঁতে মানে তাৰ কাপোৰটোৰ মানে ছফ্টনেছটো যেতিয়া হাতত বহি উঠিব, তেতিয়া সেই কাপোৰ মানে ছফ্টনেছটো হাতেৰে চোৱাৰ পিছত মানুহে গম পাব যে এইটো একচুৱেলি অৰিজিনেল পাটৰ কাপোৰ হয়নে নহয়। তাৰ ভিতৰতো কিন্তু যিবোৰ দোকানী আছে, পাটৰ কাপোৰ দোকানী, চাবচোন, যিবোৰ মানে শাল থকা মানুহ, যিবোৰে কাপোৰ বনায়, যিবোৰে কাপোৰ হ'লচেল কৰে, সেই দোকানবোৰত যিবোৰ মানুহে বেচিবলৈ যায়, তেওঁলোকে পাটৰ কাপোৰখিনি সদায় চুই থকাৰ পিছতো যিবোৰ মানুহে কাপোৰ বেচিবলৈ যায় সেই দোকানবোৰত হ'লচেল হিচাপত, ধৰক মোৰ কেইখনমান তাঁতশাল আছে, মই কাপোৰ বনাওঁ, মই নিজে বিক্ৰী কৰাৰ উপৰিও মই দোকানতো কাপোৰটো চেল কৰিব লাগে। তেনে অৱস্থাত সেই কাপোৰখিনি অকল আমি দোকান এখনলৈ লৈ যাওঁ, মানে ডাঙৰ দোকান এখনলৈ লৈ যায় হ'লচেল কৰিব লাগে, বা ৰিটেইল কৰি যিখিনি ৰৈ যায় তেনেকুৱা ধৰণৰ কাপোৰখিনি গোট বহুৱাই থ'ব নোৱাৰে। তেতিয়া সেই কাপোৰখিনি দোকানীবোৰে কি কৰে, টেষ্ট কৰে, অথচ তেওঁলোকে সদায় পাটৰ কাপোৰ হাতেৰে মানে চুই থাকে, তথাপিও তেওঁলোকে সেই কাপোৰটো মানে বাৰ্ণ টেষ্ট কৰি চায়। বাৰ্ণ টেষ্ট মানে কাপোৰটো পুৰি চায়। আৰু মই আপোনাক আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, বাৰ্ণ টেষ্টটো হৈছে পাটৰ কাপোৰৰ ক্ষেত্ৰত আটাইতকৈ নিৰ্ভৰযোগ্য টেষ্ট আৰু আটাইতকৈ ভাল টেষ্ট। গতিকে মই ভিডিঅ'টোক এইখিনিয়ে ক'ব বিচাৰিছোঁ যে মানে চুই চাই গম পাব পাৰি, বা চুই চাবও পাৰি, মানে কিন্তু কথাটো হৈছে কি, একদম চুই চাই পেলাই আপুনি কোৱালিটিটোৰ গেৰেণ্টিটো 100% আপুনি ল'ব নোৱাৰে, কোনো ল'ব নোৱাৰে। মানে ময়ো কাপোৰ এযোৰ মোৰ ওচৰলৈ যদি কোনোবাই লৈ আহে, মই চুই চাই পেলাই ক'ব নোৱাৰোঁ যে এইযোৰ কাপোৰ 100%ই পাটৰ কাপোৰ। পালেও তাৰমানে তাক একচুৱেলি চাৰ্টিফাইড নহয় বস্তুটো, মই সেইটোক মানে একদম হেৰি কৰি ক'ব নোৱাৰোঁ। গতিকে আপোনালোকক মই ভিডিঅ'টোৰ দ্বাৰা এইখিনি ক'ব বিচাৰিছোঁ যে সদায় পাটৰ কাপোৰ চুই থকা মানুহ নহ'লে, বা পাটৰ কাপোৰ বোৱা মানুহ নহ'লে, সদায় পাটৰ কাপোৰ, একটো দোকানীবিলাকে সদায় পাটৰ কাপোৰ চুই থাকে, যিবোৰ পাটৰ কাপোৰৰ দোকানী আছে, যিবোৰ বনোৱা মানুহ, শিপিনীসকল, তেওঁলোকে সদায় পাটৰ কাপোৰ পাট সূতাৰ সৈতে মানে সূতাটো বোৱাতে সেই সূতাটো সদায় তেওঁলোকে চুই থাকে,
ব্যৱহাৰ কৰি থাকে গতিকে সেই বোৱনীখিনি বা শিপিনীখিনি আৰু আনফালে আমাৰ যিখিনি দোকানী আছে সেইখিনি কিছু ক্ষেত্ৰত 80% তেওঁলোকে কৈ দিব পাৰিব এইটো চুই পেলাই পাটৰ কাপোৰ ইযোৰ হয় নে নহয় কিন্তু আদাৰৱাইজ অন্য মানুহে একদম চিয়ৰলি বা আপোনাক এটা টিপছ দিব নোৱাৰে যে পাটৰ কাপোৰখিনি আচলতে চুই পেলাই আপোনালোকে কেনেকৈ গম পাব গতিকে মই আপোনালোকক আকৌ কৈছোঁ বাৰ্ণ টেষ্টটোৱে আপোনালোকে কৰক মই আপোনালোকক আগতে ৰিং টেষ্ট এটাও দিছিলোঁ কিন্তু ৰিং টেষ্টটোতকৈ আটাইতকৈ নিৰ্ভৰযোগ্য মানে যিটো টেষ্ট সেইটো হৈছে বাৰ্ণ টেষ্ট অৰ্থাৎ পাটৰ কাপোৰ অকণমান সূতা উলিয়াই পুৰি চাব পুৰি চাই যদি সূতাখিনি ছাই হৈ গৈছে ধুনীয়াকৈ হাতত এনেকৈ দিয়াৰ চাই মিলি গৈছে তেতিয়া জানিব সেইটো অৰিজিনেল পাটৰ কাপোৰ তাত কোনো ধৰণৰ ডুপ্লিকেট নাই বা ভেজাল নাই গতিকে এইটোৱে মই ভিডিঅ'টোৰ দ্বাৰা ক'লোঁ যে আচলতে পাটৰ কাপোৰ চুই পেলাই ইমান আপোনালোকে মানে নিশ্চিত হ'ব নোৱাৰে যে এইটো পাটৰ কাপোৰ হয়নে নহয় গতিকে বাৰ্ণ টেষ্ট কৰক সেইটোৱে ভাল আজিলৈকে ভিডিঅ'টো ইমান আছিল ধন্যবাদ